Hello everyone, good morning. কি খবৰ আশা কৰো আপোনালোক ভালে আছে ASMINA ব্লগৰ ইনটি ভিডিঅলৈ আপোনালোকক স্বাগতম জনাইছো আৰু আজি হৈ গল 26 জানুৱাৰী ৰিপাব্লিক ডে তাৰ উপলক্ষে পতা হৈছে জিএছ চাৰিআলিত খেল আৰু প্ৰথমতে হ'ব চিত্ৰাংকন প্ৰতিযোগিতা তাত প্ৰতিযোগিতা যোগদান কৰিব আমাৰ ৰায়হান আৰু সামা আৰু তালৈকে মই হেতক লৈ যাব লাগিব আৰু হে আৰু এতিয়া উঠি মেলি পটাপট কাম কৰি ললো আৰু আমাৰটো মাইকী মানুহবিলাকৰ শুই উঠি আৰু কিচেনতে কাম হেকাৰে কিচেনৰ পৰা ভিডিঅটো আৰম্ভ কৰি দিছো ৰাতিপুৱাই আৰু এইফালে এতিয়া খচিব লৈছো ৰুটি আৰু ইয়া ৰুটি খচিব লৈছো পানীও গৰম দিয়া আছে ইন্ডাকশনত আৰু এইবিলাক বাসন জপাই নাই ৰাতি ধুই তেনেকেই শুই গলো কাৰণ কালি মাথা বিখালে মোৰ ৰাতি আৰু কালি আছিল আমাৰ সৰু দেউৰটো বাৰ্থডে তাৰ কাৰণে কেকো বনাইছিলো সেইখিনি আৰু বয়জনীয়ে সাৰপ্ৰাইজ প্লেনিং কৰিছিলে ওপৰতে সব কৰি মেলি লৈ গৈছিলে হেতু কাৰণে এইবিলাক বাসন সজন গুট খাই আছে আৰু এফালে আমাৰ ছোৱালী আহি গল টিউচনৰ পৰা তাই টিউচনৰ পৰা টিউচনলৈ যাওঁতে একদম কাপোৰ পিন্ধি গৈছে হয়ও বাৰু তিনটা পেন দুটা জ্যাকেট এটা স্পৰ্টিং আৰু পুৰা মাস্ক সাক্স লগাই যায় হয়ও বাৰু তাই টিউচন যায় 5টাতে আৰু বহুত ঠাণ্ডা হয় তেতিয়া হেতু কাৰণে পিন্ধি গলে ভাল নিজৰ সেফটি আৰু হে এতিয়া ভিডিঅটো আৰম্ভ কৰি দিলো চাই থাকিব ভিডিঅটো হেকলৈকে কি হয় খেললৈ যাম দেখাম কি কৰি দেখাব পৰা আপোনালোকক চাই থাকিব ভিডিঅটো হেকলৈকে আৰু এফালে আমি পাই গলো খেলৰ জেগা আৰু ইয়াতে পতা হ'ব কাইলে আছে হে কম্পিটিশন বডি বিল্ডিঙৰ আৰু আজি আছে কনকল লৰাছলি বিলাকৰ খেল ধেমালি ইয়া চাবলৈকে আমি ওলাই আহিলো ৰাতিপুৱা আৰু আজি বতৰটো ইমান বেয়া আজি বহুত ঠাণ্ডা পৰিছে আৰু এইফালে পয়াত ৰূপা বৰগোহাঁই হুৰণী তৰুণ দাতা পৰিয়াল বৰ্গ আৰু এই দেখিছেনো গেটখন ইমান ধুনীয়াকৈ দিছে বাহেৰে বনাইছে আৰু এই ভিতৰলৈ সোমাই আহিছো এতিয়া আৰু ইয়াতে কৰা হ'ল জাতীয় পতাকা উত্তোলন হে আহি নেপালহি অলপ সময় মোৰ পলম হ'ল আৰু এতিয়া গামোচা পিন্ধাই সম্বৰ্ধনা জনাইছে সভাপতি সকলক আৰু ইয়া এতিয়া এখন তেওঁলোকক মানপত্ৰও দিছে আৰু হেইটো আপোনালোকক দেখাবলৈ চেষ্টা কৰিছো আৰু যি পাৰিছো আৰু বতৰ বেয়া কনকল লৰাছলিবিলাকে বহুত কষ্টত আহিছে হেপাহত খেলিবলৈ খেল ধেমালি বুলি ক'লে কনকল লৰাছলিবিলাকে ইনেও খেলিবলৈ হেপা কৰে আৰু হে এতিয়া আহিছে যি আৰু ৰ'দ দিয়ে বা নিদিয়ে নাজানো আৰু কিন্তু আজি বহুত ঠাণ্ডা আৰু এতিয়া এখন প্ৰমাণ পত্ৰ দি সম্বৰ্ধনা জনোৱা হ'ল আৰু ইয়াতে 26 জানুৱাৰী উপলক্ষে ইয়া জাতীয় পতাকা উত্তোলন কৰিলে আৰু হে আৰু এতিয়া ইয়াতে দিছে জোপা গছপুলি এয়া হৈছে গছপুলি বগা বাকলিৰ লিচু আৰু তেও দিছে বিপুল বৰা দাদাই এই গছপুলিটো দিছে আৰু হেয়া এতিয়া ৰুই দিলে ইয়াতে আৰু ইয়াতে এতিয়া আকৌ সম্বৰ্ধনা জনোৱা হ'ব আজি আছে চিত্ৰাংকন প্ৰতিযোগিতা আৰু যাৰ আহিছে যাৰ জক এতিয়া সম্বৰ্ধনা জনাব আৰু যি পাৰো আপোনালোকক দেখাম বাৰু চাই থাকিব ভিডিঅটো হেকলৈকে এতিয়া হ'ব চিত্ৰাংকন প্ৰতিযোগিতা আৰু সকলোখিনি দেখাবলৈ চেষ্টা কৰিম একো ক'ব নোৱাৰিলো আপোনালোকক দেখাই যাম বাৰু চাই যাব ভিডিঅটো হেকলৈকে কোৱাখা অংকুৰৰ পৰা চতুৰ্থ শ্ৰেণীলৈকে তোমালোকৰ যি মন যায় তাকে এটি ছবি আঁকিব পাৰিবা খোৱাখা পঞ্চম শ্ৰেণীৰ পৰা সপ্তম শ্ৰেণীলৈ বিলত তীৰে বিৰাই পদুমৰে পাহিয়ে এই গানটোৰ ওপৰত আৰু ইয়াতে এতিয়া কৰিছে যোগা ইমান ধুনীয়াকৈ যোগা কৰিছে চাবহে পাৰিছো এনেকুৱাটো কোনো মানে কৰিব নোৱাৰো সম্ভৱে নহয় শিকাৰ ল'ৰা-ছোৱালীখিনিৰ কাৰণে সম্ভৱ কিন্তু আগ্ৰহ লাগিব হেপা লাগিব আজি আগ্ৰহ হেপাহৰ কাৰণে এই কনকল ল'ৰা-ছোৱালীকেইটাই বহুত ধুনীয়া যোগা কৰিছে সঁচাকৈ আৰু যিমান পাৰো আপোনালোকক দেখাব চেষ্টা কৰিছো তথাপিও ভিডিঅ'বোৰ অলপ কাটিবলগীয়া হৈছে কাৰণ নহলে গোটেই সম্পূৰ্ণ ভিডিঅ' দেখাব হলে ভিডিঅ' বহুত দীঘলীয়া হৈ যাব আপোনালোকে চাই আমনি পাব সেইবাবে মই অলপ কাটি আপোনালোকক দেখাই দিছো আৰু যিমান কিজনে কৰিছে সবৰে অলপ দেখাব বিচাৰিছো
আৰু এয়া এতিয়া ইয়াতে দি দিছে চিত্ৰাংকন প্ৰতিযোগিতাৰ কাৰণে সকলো ল'ৰা ছোৱালী আৰু আজি মোৰ ল'ৰা প্ৰথম চিত্ৰাংকন প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিছে আৰু সেইকাৰণে তাৰ অভ্যাস নাই সি তলত বহি আৰ্ট কৰা আৰু আজি সি প্ৰথম কৰিছে সি অলপ অসুবিধা পাইছে কাৰণ বহিব পৰা নাই ভালকৈ কাৰণ মই তাক টাইট জিন্স এটা পিন্ধাই আনিলোঁ এনেকুৱা ভুল কৰিব নালাগিছিলে কিন্তু নাজানো ময়ো নাজানিয়ে কৰিলোঁ বাৰু আৰু কোনোবাই যদি এনেকৈ ল'ৰা ছোৱালী চিত্ৰাংকন প্ৰতিযোগিতাৰ কাৰণে লৈ যায় কিন্তু সদায় তলত বহি মানে কমফৰ্টেবল পোৱাকৈ কাপোৰ পিন্ধাই নিব লাগে দেই মোৰ মানে ভুল হ'ল এনেকুৱা ভুল আৰু নকৰোঁ আৰু মানে নাজানো ন আৰু আনকালে অহাও নাই মই আৰু এয়া এতিয়া প্ৰতিযোগীসকলক এয়া এখন চাৰ্টিফিকেট দিছে মোৰ ছোৱালীও কৰিছিলে বাৰু অংশগ্ৰহণ আৰু ৰিজাল্ট দিব ফাৰ্ষ্ট ছেকেণ্ড থাৰ্ড অলপ পাছত ৰিজাল্ট দিব কিন্তু এতিয়া যিসকলে অংশগ্ৰহণ কৰিলে প্ৰত্যেককে এখন চাৰ্টিফিকেট দিছে সেইটো ভাল কাম কৰিছে কাৰণ অংশগ্ৰহণ কৰা ল'ৰা ছোৱালীখিনিও পাই গৈছে সিহঁতৰ মনটো ভাল লাগিব কাৰণ যিবিলাকে নেপায় সেয়া পিছলৈ মনবিলাক বেয়া লাগি থাকে সেইটো কাৰণে এনেকৈ এখন দি দিছে যেতিয়া চাৰ্টিফিকেট সকলোৱে মনবিলাক ভাল লাগি থাকিব এতিয়া সকলোৱে চাৰ্টিফিকেট লৈ আছে আৰু এইফালে দিয়ে ইয়াতে পাতিছে হাঁহ ধৰা প্ৰতিযোগিতা আৰু আজি প্ৰথমবাৰ চাম দেই হাঁহ ধৰা প্ৰতিযোগিতা আনকালে চোৱা নাই আৰু এইফালে এতিয়া হাঁহ এজনী মানে দি দিব আৰু তাতে আৰু 4গৰাকী প্ৰতিযোগীক চকু বান্ধি দিব গামোচাৰে আৰু হাঁহজনী ধৰিব দিব এতিয়া কোনে বা পাৰে কোনে বা নোৱাৰে নাজানো চাই থাককচোন হাঁহ কিন্তু এতিয়ালৈকে ধৰিবই পৰা নাই দেই পুৰা কষ্ট কৰিছে কিন্তু ধৰিব পৰা নাই আৰু এইফালে এই বৰ্মাগৰাকীয়ে কিন্তু হাঁহ জিনি যায় তিনিয়ে যায় সেইটো কাৰণে চবেই ভাবিছে বৰ্মাগৰাকীয়ে দেখি আছে আৰু চাবচোন আপোনালোকে সেয়া দেখিছে না হাঁহজনী জিনি গৈছে তেওঁ তিনিয়ে গৈছে মানে দেখি থাকে যেনেকৈ কৰে দেখি থাকিলে তেনেকুৱা কৰিছে সেইটো কাৰণে চবেই কৈছে তেওঁ দেখি আছে কিন্তু তেওঁ কৈছে নাই দেখা বুলি আৰু এইফালে এতিয়া হাঁহ ধৰিবলৈ পুৰা কষ্ট কৰিছে এইফালে এতিয়া তিনিগৰাকী পৰিলে হাঁহৰ ওপৰত কিন্তু হাঁহজনী ধৰিব নোৱাৰিলে কিয় জানেনে হাঁহজনী স্কিনৰ ফাকেদি ওলাই গুচি গ'ল আৰু গৈ মেলি এতিয়া মানুহ এঘৰৰ পিছৰ মানে পিছফালৰ পুখুৰীত পৰিলেগৈ আৰু এইয়া পিছফালৰ পুখুৰীত এতিয়া চব গৈছে চাবৰ কাৰণে কিন্তু হাঁহ গৈ তাত সাঁতুৰি আছে আৰু মই আপোনালোকক অকণমান দেখাই দিছোঁ বাৰু জুম কৰি পেলাই হাঁহজনী পুখুৰীৰ পৰা ধৰি আনিলে কিন্তু আপোনালোকক দেখাব নহ'লে সৰু ল'ৰা এটাই ধৰি আনিলে আৰু এইফালে এতিয়া মতা হাঁহ এটা আনি দি দিলে কাৰণ মাইকী হাঁহজনী ইমানেই পেক চিঞৰি আছিলে প্ৰতিযোগীসকলে গম পাই গৈছেগৈ হাঁহজনী কিনি গৈ আছে আৰু এইফালে এতিয়া মতা হাঁহ এটা দি দিছে আৰু ইয়াকো ধৰিবলৈ এতিয়া উঠি পৰি লাগিছে এয়া বৰমা খুৰীসকলে আৰু দেখিছে নহয় এইগৰাকী খুৰীকো এতিয়া সন্দেহ কৰিছে যে দেখি আছে নেকি কাৰণ হাঁহটো জিনি গৈছে তেওঁ তিনিয়ে দৌৰিছে আৰু মানে প্ৰতিযোগিতা পাতিছে কাৰণে আৰু মানে ভালকৈ চাইছে আৰু কাৰণ কোনোবাইতো পাবই লাগিব ন আৰু যি পায় মানে লিগেলি পাব লাগিব সেইটো কাৰণে মানে পুৰা চাইছে এইফালে একদম চকু পুৰা চাইছে আৰু এইফালে এই খুৰীগৰাকীলৈ চাওকচোন তেওঁ ভালকৈ বিচাৰিছে এতিয়া কোনে বা পায় কোনে বা নাপায় নাজানো আৰু চাই থাকক যদি পাওঁ মানে যদি কেমেৰাটো মোৰ একো নহয় বাৰু আপোনালোকক দেখাব পৰা সময়খিনিত মই আপোনালোকক দেখাব চেষ্টা কৰিম হাঁহজনী ধৰিব পাৰে নে নোৱাৰে কোনে বা পাৰে মোৰ কিন্তু পুৰা চাও লাগি আছে আপোনালোকৰ কেনেকুৱা লাগিছে চাও লাগিছেনে জনাবচোন আৰু এইফালে এতিয়া সেয়া চেষ্টা কৰি আছে আৰু এইফালে দেখিছেনে এই খুৰীক আকৌ সন্দেহ কৰিব এতিয়া সেয়া দেখিছেনে হাঁহজনী জিনি গৈছে তেওঁ তিনিয়ে দৌৰিছে আকৌ সেয়া চাইছে খুৰীগৰাকীক দেখি আছে নি আৰু এই খুৰীগৰাকীয়ে দেখিছেনে হাঁহটো জিনি যায় তিনিয়ে যায় কেনেকৈ যে যায় গমেই নাপাওঁ মানে তেওঁ কেনেকৈ দৌৰিব পাৰে চকু বন্ধা আছে যদিও কিন্তু এতিয়া কোনেবা পায় কোনেবা নাপায় একদম কিবা লাগি আছে ন একদম কোনেবা ধৰিব পাৰে
পৰি মেলি গৈছে সকলো হাঁহ ধৰিবৰ কাৰণে আৰু এইয়া ধৰি দিলে এইয়া হাঁহ ধৰি দিলে গম পাইছেনে এইয়া পিংক কালাৰ পিন্ধা খুৰীগৰাকীয়ে হাঁহজনী ধৰি দিলে আৰু তেওঁ বহুত কষ্ট কৰিলে দেই এইফালে এতিয়া সৰু সৰু ল'ৰা ছোৱালীখিনিক দিছে পাছফাললৈ দৌৰ মৰা মানে আগফালে নহয় পাছফালে দৌৰ মাৰিব লাগিব তেনেকৈ বাৰু ফাৰ্ষ্ট ছেকেণ্ড থাৰ্ড হৈছে পাৰিছে কিন্তু আৰু এইফালে এতিয়া দিছে ছোৱালী প্ৰথমতে ল'ৰা দিলে এতিয়া ছোৱালী দিছে আৰু এইয়া অকণমানি ছোৱালী এজনী পৰি গ'ল কিন্তু প্ৰথমগৰাকীয়ে ৰখি দিলে যিগৰাকী প্ৰথম হ'লহেঁতেন তেওঁ ৰখি দিলে সেইগৰাকীক চাই কিন্তু সেইগৰাকীয়ে লাষ্টত দৌৰি আহি থাৰ্ড হৈ গ'ল আৰু এতিয়া আৰু দিছে ল'ৰা ডাঙৰখিনি দিছে মানে খ শাখা ল'ৰাও তেনেকৈ ফাৰ্ষ্ট ছেকেণ্ড থাৰ্ড হৈছে বাৰু আৰু এতিয়া আহি গ'ল এয়া মোৰ ছোৱালী আৰু আছে প্ৰতিযোগী মোৰ ছোৱালীজনী সেইজনী বগা পিন্ধি থকাজনী আৰু তাই ছেকেণ্ড হৈ গ'ল আৰু পাৰিলে বাৰু দেই দৌৰিবলৈ আৰু তাই মোক কৈ আছে পাৰিম নে নোৱাৰিম বোলো পাৰিবা যোৱা আৰু এতিয়া ডাঙৰ মানুহৰ দৌৰ দিছে ইয়াত ময়ো আছোঁ কিন্তু মই পাৰিম নে নাপাম চাওকচোন এয়া মই যে ব্লেক পিন্ধি আছোঁ সেয়াই মই হয় অভ্যাস নাই আজি প্ৰথম যোগদান কৰিছোঁ মানে পাছফাললৈ দৌৰ মৰা সদায় আগলৈ দৌৰ মৰা অভ্যাস আছে এইয়া পাছফাললৈ দৌৰ মাৰিলোঁ নোৱাৰিলোঁ একদম 4 নম্বৰ হ'লেও ইয়াতো নিদিয়ে ন ফাৰ্ষ্ট ছেকেণ্ড থাৰ্ডে দিব 4 নম্বৰতনো ক'ত পাম আৰু সেয়া নাপালোঁ তথাপিও আৰু এতিয়া এয়া মিউজিক চেয়াৰ মোক যে বহুত ভাল লাগে ময়ো খেলিম বাৰু দেই এই মিউজিক চেয়াৰ এতিয়া সৰু সৰু ল'ৰা ছোৱালীখিনিক দিছে এতিয়া মিউজিক চেয়াৰ খেলি আছে কিন্তু মিউজিক চেয়াৰ খেলিলে মানে অকণমান টেঙৰো হ'ব লাগিব আৰু যদি আপুনি লিগেলি খেলে কিন্তু পোৱা চান্স নাথাকে সেয়া ভাগ্যলৈ টানি যায় যদি আপুনি টেঙৰ হৈ খেলে মানে কিন্তু তেতিয়া পাই যোৱা চান্স এটা থাকে আৰু তথাপিও আৰু চবটো টেঙৰে ন আজিকালি কোনো নকৰা আৰু সেয়াই আৰু খেলি আছে এতিয়া সৰু সৰু ল'ৰা ছোৱালীখিনিয়ে আৰু একদম খেলি খেলি গৈ এতিয়া এয়া দুগৰাকী ছোৱালী থাকিলেগৈ তাৰপিছত এতিয়া দিছে ডাঙৰখিনিক খেলিবলৈ এতিয়া ময়ো খেলিছোঁ দেই ইয়াত আৰু এয়া মোক চাওকচোন ইয়াত পাওঁ বা নাপাওঁ ইয়াত পাম যেন লাগিছে আৰু সেয়া আৰু পাম নে নাপাম নাজানো আৰু মই একদম ৰখি দিওঁ মানে কি হয় আৰু এটা ফূৰ্তি আৰু আমাক মানে প্ৰথমতে খেলিব নিদিওঁ বুলি কৈছিলে মানে একো নহয় দিয়ক আমিও অকণ উপভোগ কৰোঁ আজিৰ দিনটো সকলোৱে যেতিয়া খেলিছে আমিও খেলোঁ ক'তনো আৰু আমি পাকঘৰত ভাত বনাই থাকোঁতে যায় আমিনো এনেকুৱাবিলাক সমাজ ক'ত পাওঁ আৰু ক'ৰবাত ওলাই আহিলে এনেকুৱাবিলাক সমাজ পোৱা যায় সেইটো কাৰণে খেলিবলৈ মন গ'ল কাৰণে খেলি দিলোঁ আৰু সকলোৱে খেলাৰ কাৰণে আৰু এইফালে এতিয়া চবেই তেনেকৈ মানে জান পান দি লাগিছে কিছুমানে লাহেকৈ খোজকাঢ়িছে কিছুমানে স্পীডকৈ খোজকাঢ়িছে তথাপি আৰু এয়া দৌৰা দৌৰি চবেই কৰা হৈছে মই এতিয়ালৈকে আছোঁ বাৰু তাৰ পাছলৈ চাই থাককচোন পাওঁ বা নাপাওঁ পাম লাগিছে নাপামো লাগিছে কিন্তু নাপালোঁ দেখিছেনে এই খুৰী আৰু বৰমাগৰাকীয়ে থাকিলে আৰু এগৰাকী থাৰ্ড ৰাউণ্ডত ওলাই গ'ল বাৰু 3 নম্বৰ তেওঁক দেখাব নহ'লে আৰু এতিয়া এওঁলোকৰ ভিতৰত এগৰাকী ফাৰ্ষ্ট ছেকেণ্ড হ'ব আৰু চাই থাকক কোনোবা ফাৰ্ষ্ট হয় কোনোবা ছেকেণ্ড হয় এইগৰাকী ফাৰ্ষ্ট হ'ল আৰু এতিয়া এইয়া ভণ্টিকেইজনী দেখাই দিছোঁ দেই মোৰ ভিডিঅ' চাই মোৰ ছাবস্ক্ৰাইবাৰ ভিউৱাৰ্ছ হয় মই অকণমান দেখাই দিলোঁ আপোনালোকক আৰু এতিয়া আহি গ'ল পুছআপ আৰু পুছআপৰ কাৰণে এয়া একদম পূৰা কষ্ট কৰিছে মানে 38 40 যিমান পাৰে চবেই মাৰিব আৰু যোনে হাইষ্ট মাৰে তাতে চিলেক্ট কৰা হ'ব সৰু ডাঙৰ চবেই ইয়াত পুছআপ কৰিবলৈ দিছে মই সেইটোও আপোনালোকক অকণমান দেখাই দিলোঁ ভিডিঅ' কৰি ইয়াৰ বিষয়ে ইমান মানে মোৰ অভিজ্ঞতা নাই বাৰু আজি এয়া পুছআপ চাইছোঁ আৰু এনেকুৱা প্ৰতিযোগী আগতে নাই দেখা আৰু নেযাওঁৱে ন আগৰ খেলবিলাকত আমাৰ শ্বৰ্ট ফুট লং জাম্প এনেকুৱাবিলাকহে আছিলে আমি যেতিয়া স্কুলত থাকোঁতে খেল ধেমালি মানে খেলিছিলোঁ তেতিয়া সেইবিলাকহে আছিলে কিন্তু পুছআপটো মানে মই এইবাৰ প্ৰথম পাইছোঁ খেলাই কোনোবা জেগাত আৰু এইবাৰ ইয়াত খেলাইছে আৰু এয়া এতিয়া 35 38 40 ইমানলৈকে মাৰিছে কিন্তু বহুত কষ্ট এয়া আৰু আৰু এতিয়া দিব পুৰস্কাৰ বহুত সময় ৰখি দিলোঁ এই পুৰস্কাৰৰ কাৰণে কাৰণ আজি পুৰস্কাৰটো দি দিম বুলি ক'লে কোনে কোনে পাইছে আৰু মোৰ ছোৱালীয়ে পাইছিলে 2টা চিত্ৰাংকনৰ দৌৰত আৰু তথাপিও সৰু সৰু ল'ৰা ছোৱালীখিনিও পাইছে তেওঁলোকে আমি থাকিলেহে তেওঁলোকে পুৰস্কাৰটো লৈ ভাল পাব ন সেইটো কাৰণে ৰখি দিলোঁ আৰু এইফালে এতিয়া পুৰস্কাৰ ল'ব আৰু আজিলৈ মোৰ ভিডিঅ'টো ইমানতে সামৰি দিম যদি মোৰ ভিডিঅ'টো চাই ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব যিসকলে ফেচবুক পেজত চাব পেজটো ফ'ল' কৰি দিব আৰু আজিলৈ মোৰ ভিডিঅ'টোৰ পৰা বাই বাই আকৌ এটা নতুন ভিডিঅ'তে আপোনালোকক লগ পাম আৰু আপোনালোকক অলপ দেখাই দিছোঁ বাৰু কোনে কোনে পুৰস্কাৰ পাইছে